নমস্কাৰ স্বাগতম জনাইছো সকলোকে নতুন এটা ভিডিঅ' লৈ আজি মই আপোনালোকৰ ওচৰলৈ লৈ আহিছো এটা মোৱা মাছৰ চাটনি এই চাটনিবিধ খাই মই বহুতে ভাল পাওঁ সেইবাবে ভাবিলো আজি আপোনালোকৰ লগতো শ্বেয়াৰ কৰো আৰু যিসকলে সৰু মোৱা মাছ খাই বেয়া পায় এনেদৰে এবাৰ বনাই খাই চাবচোন আশা কৰো নিশ্চয় ভাল পাব আৰু মইনো কেনেদৰে বনালো এই চাটনিবিধ তেতিয়া হলে হেখলৈকে চাই থাকক ভিডিঅ'টো কেইটামান সৰু মোৱা মাছ আৰু কেইটামান ডাঙৰ মোৱা মাছ লৈছো মাছখিনি মই ভালদৰে ফ্ৰাই কৰি লৈছো নিমখ হালধি দি আৰু বহুতে বেয়া পায় তিতা লাগে বুলিয়ে মোৱা মাছ খাই আজি নিশ্চয় ভাল পাব আৰু লৈছো 5টা কেঁচা জলকীয়া এটুকুৰা আদা এটা পিয়াজ 4-5 খিলামান মান ধনিয়া কাজি নেমু এটুকুৰা আৰু এটুকুৰা নহৰু জ্বলাটো নিজৰ ওপৰত কথা কম বেছি কৰিব পাৰিব এয়া এটা চপাৰ লৈছো প্ৰথমতে মই পিয়াজখিনি ভালদৰে চপ কৰি লম হাতেৰেও মিহিকে কাটি লব পাৰিব মোৰ চপাৰত সুবিধা হয় বাবে মই চপাৰেৰে ভালদৰে চপ কৰি ললো এয়া মই পিয়াজখিনি চপ কৰি ললো এতিয়া ইয়াতে দি দিছো ইয়া ভাজি ৰখা মাছখিনি জলকীয়াখিনি মই মিহি কাটি লৈছো আদাখিনিও মই মিহি কাটি লৈছিলো সেইখিনিও দি দিছো নহৰুখিনিও দি দিছো অলপমান নিমখ যেহেতু মই মাছখিনি ভজাতে নিমখ ব্যৱহাৰ কৰিছো সেই কাৰণে অলপহে দি দিছো এতিয়া এইখিনি মই আৰু এবাৰ ভালদৰে চপ কৰি লম এয়া মই গটিখিনি ভালদৰে চপ কৰি ললো আৰু আপুনি ইচ্ছা কৰিলে হাতেৰেও পিটিকা কৰিব পাৰিব এতিয়া দি দিছো কাটি ৰখা মান ধনিয়াখিনি আপুনি ইচ্ছা কৰিলে পদিনা নাইবা ধনিয়াৰ পাতো ব্যৱহাৰ কৰিব পাৰিব এতিয়া অলপ নেমু চেপি দিছো এইখিনি প্ৰায় 1 চামুচ মান জখৰ হ'ব আৰু লগতে দি দিছো ইয়া কেঁচা মিঠা তেল অলপ ভালদৰে গটেখিনি মিক্স কৰি লৈছো এতিয়া আৰু আপুনি ইচ্ছা কৰিলে ইয়াতে গাজা টেঙাও দিব পাৰিব মানে খৰিচা আৰু এইয়া মোৰ মোৱা মাছৰ পিটিকা ৰেডি হৈ গল যদি ভিডিঅ'টো ভাল লাগিলে লাইক শেয়াৰ আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তেতিয়া হলে আজিলৈ বাই বাই